Hi, what's up guys? I'm coming from Muktiar আৰু বৰ্তমান মই মিউজিক খাব গৈ আছো। হেয়াই মুক্তিয়াৰৰ পৰিৱেশ চাৰিওফালে গছ গছনি আছাক না কেৱল খেতি আৰু মোৰ আগফালে আছে এজন পাৰ্টনাৰ। এখেতে বৰ্তমান গাৰ্লফ্ৰেণ্ডৰ লগত ব্যস্ত হৈ আছে। মই দেখুৱাই দিম। গাৰ্লফ্ৰেণ্ড নহয় বোলে মানে পাৰ্টনাৰ। হাই বুলি কিবা এটা দিলে ভাল পাম। চ' আমি এটা মিউজিক চাব যাওঁ। বল আমি এটা মিউজিক চাব যাওঁ আৰু এইখন অল মডেল বসন্তী ইয়াৰ মানে লাগেও ন কাৰ ভাগৰ মন্টু যা আমাৰ মন্টু ভেঞ্চি কি নহয় ন ভেঞ্চি নহয় আৰু আমি বৰ্তমান গৈ আছোঁ মন্টুহঁতৰ ঘৰত। পুৰা ধুমাধুম পিঠা পনা এনেকৈ লাগি আছে। আমলা মন্টু বাৰী বহুত বেচেৰা কষ্ট পাইছে বানিলে এইবিলাক কিবা এই মামিও আছে বাই খেতি মুক্তিয়াৰৰ যি পৰিৱেশ সৌখন একটা মেজিকৰ সেইখনে গাঁওখনৰ পৰিৱেশ এয়া চাওক বোলে। এয়া আমাৰ মিষ্টাৰ ৰাজা আৰু আমি নিজৰটো চাই আমি আৰু ওচৰত আৰু এটা আছে আমি তাক চাব গৈ আছো। আমি এতিয়া তালৈ যাম আৰু এখন মিউজিক আছে তাত যাম। মিউজিক নে মিউজিক নাজানো আৰু কিবা লাগাইছে নেকি এতিয়া এটা বাচ্চাকেইটাৰ ভেলা ঘৰ লাজ আৰেকবাৰ হামাচোন আৰেকবাৰ হামাকাচোন হামা বহুত লম্বা বে যিহেতু ৰাতিও হৈ যাব লাগছে আৰু যিহেতু আমাৰ পাৰ্টিৰ বিগ পাৰ্টি তাৰ বাবে নিজেও হাতে কামে লাগিব সেইকাৰণে আমি অমেন আৰু মই পুৰা বন্ধাকবি কাটানেকৈ লাগি আছে আৰু এলা পরে মই আমরা বাচ্চা খেলালে যেটা নাচা দৌড় দেখাবো এটা চাক আমরা বাচ্চা খেলালে নাচা আৰু তামাম মানে ওরাও পুরো খুশিক আচলতে ডাঙৰ ডাঙৰ চাউণ্ড বক্স আছে আৰু এলা পরে আমি খাওয়ালে কিছু দৃশ্য দেখাবো বা সুধিব খাওয়ালা ফুলকে দে রিঙ্কু ভাই কি রকম একদম বঢ়িয়া একদম এটা মানে আধুনিক যুগলে মানে ধূপ জ্বলা নিয়মরা দেই আচ্ছা দাদা জানে না বলেন দা কি রকম বঢ়িয়া আছে দে ভালা না হিলদি সিলদি লাগা পুরা হাগরা হেমন ভাই ঠিকই আছে না তারপরে সিংরা হ্যাঁ একদম মজা হাই খাই এবাই দাদা এবাই সিংরা নাম চাও না জানে মই অকল ভাই ফেন্টাস্টিক নেকি এবাৰ মানে খাৱাৰ লগতে গাৰ্লফ্ৰেণ্ডৰ লগতে বিজি মানে দেই এই পুৰা মানে জিলিকিছে মানে হয় এই চা পুৰা মানে বাতিয়ে দিছে ভাই এবাৰ চা কি ৰকম খাওয়া দাওয়া কিবা লাগিলে কবি লাজ চাজ নাপা আৰু ধূপ কিনিবই নাপালা মোদী মোবাইলতে ৰেকৰ্ড কৰি নি আছে আৰু কি পাতলিকে দিব লাইক দি কাইব আল্লে লাগে মাংসটো জোনালি সারা মইনা বুজি উনকৈ নাচে গোটেই ৰাতিৰে পাৰ কৰালাম। কিছুমানে নাচিছে, কিছুমানে জুই পাৰাছে, হয়তো কিছুমানে ঘুমাছে উনকৈ। চ' যিহেতু ভেলাঘৰ খাইছে, যিহেতু ৰাতি পুৱাবাই ল'ব, চ' হ'বলৈকে আমি ফূৰ্তি কৰিছে, এনজয় কৰিছে, মুঠতে উনকৈ গোটেই ৰাতিৰে পাৰ কৰাছে।
আৰু এনেকৈ জুই চুই পাৰে নাচি নাচা গোটেই ৰাতিৰে পাৰ কৰাম। আৰু এটা আমাৰ ৰাতিপুৱাৰ দৃশ্য, যিহেতু ৰাতিপুৱা আছে আমরা ভকত চকত গিলে গা চা ধুই আহিছে, যেহেতু জ্বলাব লাগিব, বেলা নাবলা আগতে জ্বলাব লাগে বোলে, এই কাৰণে আমি জ্বলাবৰ কাৰণে প্ৰস্তুতি চলি আছে। একবার ঘুরি তই সাতবার দে দে চুর 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 বলি আমরা লাস্ট একেবারে শেষ বানার কারণে যেটা হাত পাক মারের মতন জ্বলাই ওটা আমরা চলে আছে কামরা বর্তমান প্রায় 5 পাক মান হলে চাগে আর 2 পাক মান আছে আর তারপরে ওগুলো ভকত চকট গেলে পাক ঘুরে আছে এলা লাস্ট শেষ হচ্ছে বলে এটা আমি যাই কারণকে গঙ্গাপুত্র বিষ্ণু দেবকে 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 বর্তমান আমরা কার্য হচ্ছে চলে আছে कैसा धुआ है জ্বলাই আছে জ্বলাই ada nama agonda kalau tula, ah, agonda tula, agonda kalau tula, ah, क्या करो? ये साउंड देखो भाई दोनों है भाई देखो
साउंड बॉक्स का मामला और लास्ट आमला दादा और भुजी पूरा रात निके पिठा बने आसे और जेहेतु कल का बिहुले कारण तो प्रसाद लाभ लगब उदय बदेन और बुढ़ो बुढ़ी माने दादा भुजी पूरे पिठा बनाने लगे आसे बिसरा आमला दादाई बाने दे एबे भुजिया चाली आसे सो आज के और इमाने बहुत लम्बा आसे भिडिओ सो इदाते सामरनी मारसे बाय बाय हैप्पी माघ बिहु।